हाय फ्रेंड्स नमस्कार वेलकम टू माय बैक यूट्यूब चैनल আমি ভিডিওটো বনালো বহুত কষ্ট হৈছে দেই আজি ৰাতিপুৱাৰ পৰা লাগি শুটিং ভিডিও লৈ মই থিয়াস আৰু মই শুটিং ভিডিও লৈ আনা কাৰণ মোৰ শুট মানে কি আৰু এটো যেটো চেনেলটো মোৰ নহয় চেনেলটো হ'ল আমাৰ মিনময় মাৰ লগতে কাম কৰা মোৰ একেলগে মানে ইন্ডিটো মই নেৰো শুটিং মানে চেনেলটো ইন্ডিটো মই নেৰো কি দিব वेलकम टू माय यूट्यूब चैनल एमबी ब्लॉग्स আৰু এই থিয়াজে পূজাখিনি কৈ দিছে আৰু লগতে আৰু মই কি কম নতুনকৈ মানে ব্লগটো আহি আছে পূজাৰ কাপোৰৰ কাৰণে আৰু আপোনালোকৰ চেনেলটো সাবস্ক্রাইব কৰিব আৰু লগতে এই ভিডিওটো উপভোগ কৰক আৰু আছে বহুত আছে এয়া থিৰাজ চিনিয়ে পায় আমাৰ থিৰাজ এন্টাৰটেইনমেন্ট আৰু লগতে এয়া আমাৰ শুটিঙৰ মানুহ টিংকু মানে মোৰ নামে দিছে আমাৰ পুৰা ফ্ৰেণ্ড আৰু দুটা আৰু আপোনালোকৰ চেনেলটো চাব সাবস্ক্রাইব কৰিব আৰু ভিডিওটো ভালকৈ লাইক কৰিব আৰু লগতে থিৰাজ এন্টাৰটেইনমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু হেতুটো সাবস্ক্ৰাইবটো কৰি দিব আৰু নে কি থিৰাজ कैमरा एक्शन ওরা তো বলছে মানে দিদি যাওয়া পয়সা না ওরা কারণ এই ধরে কথা নিব এ কি হই আছে ওরা কি অগ্নি কত গলা ভিডিওটো মানে বাকিখিনি চব লব যাই আছো একদম R15 এখন এয়া মানে স্কুটি দেই R15 স্কুটি নতুনকৈ ওলাইছে এইটো দিয়া আমি যাই আছো নেক্সট শ্বটটো ল'বলৈ মানে আৰু মানে বহুত মানে কি কম বাইক টাইক নাই না আমাৰ সাইকেল আছে দুখীয়া মানুহ দুখীয়া ঘৰ ল'ৰা কিবা কৰা কিবা কৰি মানে হেৰি কৰিছে আপোনাক সাপোৰ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক কথা আগুৱাই যাব পাৰোঁ আৰু আগুৱাই যাব পাৰোঁ বহুত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ আপোনালোকক মানে চেষ্টা কৰি আছোঁ এয়া আমাৰ মানে নেক্সট শ্বটটো আৰম্ভ হ'ব এইটো আমাৰ এইটো মাই এয়া ঠিকেই আছে এনেকুৱা কৰিব লাগে আৰু এজন আছে মানে দেউতাৰ ৰোলত এই আপোনালোকে চাব এইজন আমাৰ দেউতা এইটো মিলব না মিলি যাওঁ আপোনালোকে কমেণ্টত জনাই দিব দে দেউতা মিলে নে নিমিলে আৰু এয়া আমাৰ থিৰাজ ভিডিঅ' বনাই আছোঁ পুৰা পূজা স্পেচিয়েল ভিডিঅ' আপোনালোকে চাব আহি আছে খালি আপোনালোকে দেখা পাব বঢ়িয়া মানে সন্ধিয়া আৰু এইজন মাই এই মায়েও কিবা কয় নেকি নে নকয়ে নাজানো এই নকয় এই বাবা ক'তনো গৈছিলে এইটো ঠিক আছে আমাৰ থিৰাজে আৰু এইফালে আমাৰ দেউতা আকৌ একবাৰ দেখাই দিছোঁ আৰু এইটো দেউতা পইচা এইটো আমাৰ হ'ল মানে বহুত দেউতা আৰু আজিকালি দেউতা আহিছে এই মানে খুজিছে মানে কিবা খুজিছে যাব পৰা নাছিলোঁ এতিয়া খুজি দিছোঁ আৰু এনেকৈ মিঠাই আছে আমাৰ থিৰাজে আৰু এয়া ভিডিঅ' এনেকৈ বনাই আছে এয়া কাপোৰৰ এই ৰিক্সা নে কিনকে আটা পাৰি আছে কাপোৰ কৰি এনেকুৱা সি পূজাৰ পগলা হৈছে আপি পিছত ঘূৰাব লাগবতো সেইটো এই চাই পেলাই চাইছোঁ এই বা ইমান দেৰি হ'ল কি কৰি আছে एक्शन কিনো কৰি আছে কিনো কি দেখা এইটো ই লৰালৰিকে আহিল কিনো কৰি আছে ঘৰত ই লৰালৰিকৈ আহিল কি খাব লাগে ই লৰালৰিকে আহিল একদম না কি খেলিও এই বুজি নাপায় শুনছা ই লৰালৰিকৈ আহিল एक्शन ই লৰালৰিকৈ আহি ঘৰনো কি কৰি আছে কি কৈছে এইটা তই আহিছিলি আৰু তই আহিছিলি আৰু ক'ত যা ৰচোন তেতিয়া পাপাই আহি মানে লৰালৰিকৈ গৈছে ৰচোন মই পাপাক বিচাৰি আনো এয়া মিনময় দেখছে না ক'ত গেছি ভৰি দিবা চুইমিং পুল নেকি ব্ৰহ্মপুত্ৰ একদম বা ধুনীয়া পুৰা ভৰি দিবা গৈছে নেকি এতিয়া দে থো কথা আছেতো একদম পুৰা বঢ়িয়া ভিউ হৈছে পুৰা এই ফ্ৰেণ্ডছ আমাৰ মাত্ৰ শ্বুটিং এতিয়া আৰু দুটামান শ্বট বাকী আছে মানে এতিয়া মানুহ এটা আহি পোৱা নাই মানুহ এটা মানে আমাৰ দিব সি আহি পোৱা নাই বহুত লেট মানুহটো এনেই বহুত লেট কৰেহি সি আহি পোৱা নাই সি আহি পেলাই শ্বটটো লৈ পেলাই শ্বটটো বেকআপ কৰা পাৰোঁ আৰু ৰখি আছোঁ আহি পোৱা নাই পুৰা চক লাগি গৈছে পুৰা সি চাবি নেদেখাওঁ দিয়ে এতিয়া মৌচুমীয়ে ভাতকেইটা খোৱা পোৱা নাই এইটো তাই এটা ভাতকেইটা খোৱা পোৱা নাই দিছে না বাৰু চাহৰ কথা কওঁতে কৈছে চাপাত চিনি নাই আনি দিলি খোৱা একেচাত কৈ দিছে তাকে পুৰা বহুত ভাগৰ লাগছে আজি কি কবি বাৰু একো নাই কষ্ট কৰিছোঁ আপোনালোকে যাতে কষ্টটো ফল দিয়ে আৰু বেলেগ একো দিব নালাগে ছাবস্ক্ৰাইবটো কৰিব লাইকটো কৰিব আৰু এইখিনিয়ে বিচাৰোঁ জনাব যদিও কিবা আমাৰ ভুল হৈছে ভুল হৈছে
বাই এই মই 500 টকা লৈ আছোঁ মই কাপোৰ লৈ আহোঁ তোৰ কাপোৰটো আনো দিছোঁ লৈ লাগি 500 টকা হ'ব না হ'ব 500 টকাত আহি যাব হ'ব না লৈ দিছোঁ আবে কি হৈ আছে কি হৈছে বাৰু ফাইনেলি আমাৰ শ্বুটিং বেকআপ হ'ল বহুত কষ্ট কৰিলোঁ বহুত মানে মানুহ ৰখিব লগা হ'ল গৰম হৈ গৰম হৈ থাকা ভাত পানী খোৱা নাই বহুত কষ্ট পাইছোঁ মানে এইটো কাৰণে কষ্টটো হ'ল আমাৰ যিজন মানে শ্বুটিঙৰ মানে লাষ্ট মানে ফাৰ্ষ্ট শ্বুটটো আৰু লাষ্ট শ্বুটটো দিনৰ কৰিব লগা আছিলে এই ল'ৰাটো থাকিব নোৱাৰা হ'ল তাৰপিছত আৰু মানে বেলেগ এটা কাৰণে ৱেইট কৰিব লগা হ'ল তেওঁ মোক কিবা ডিউটিত গৈছিলে সেইকাৰণে মানে বহুত ৱেইট কৰাৰ পিছত কিবা শ্বুটিংটো ল'লোঁ ফাইনেল বেকআপ হ'ল নহয় নহয় বহুত কষ্ট পাইছোঁ আজি কষ্ট আজি বহুত ই বহুত কষ্ট পাইছে মানে দিনটো আপোনালোকে দেখিছে নহয় ৰাতিপুৱাৰ পৰা এতিয়ালৈ ভিডিঅ' বনাইছোঁ এতিয়া গধূলি 5টা বাজি গ'ল এতিয়ালৈ ভিডিঅ' বনাই আছোঁ আৰু এই কষ্টখিনি যাতে আপোনালোকে উঠাই দিয়ে আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু সেইবিলাকে দিলেও হ'ল বেলেগে টকা পইচা দি দিব নালাগে সেইখিনি যাতে দি কিনে আমাক প্ৰেৰণা দিয়ে আৰু আগুৱাই যাব আগুৱাই যাব সাবস্ক্ৰাইব কৰিব ধন্যবাদ দুটা চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই